খ্ৰীষ্টানসকল কিয় তাড়িত হয়? খ্ৰীষ্টানসকলক পৃথিৱীৰ দ্বাৰা কিয় ঘিণ কৰা হয় বা তাড়িত কৰা হয়, এয়া পবিত্ৰ শাস্ত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে। পৃথিৱীয়ে খ্ৰীষ্টানসকলক ঘিণ কৰে কিয়নো তেওঁলোক ভিন্ন। খ্ৰীষ্টই কৈছে, পৃথিৱীয়ে যদি তোমাক ঘিণ কৰে, জানিবা যে তেওঁলোকে মোক আগতীয়াকৈ ঘিণ কৰিছে। খ্ৰীষ্টানসকল পৃথিৱীৰ লোকৰ দৰে নহয়। তেওঁলোকে খ্ৰীষ্টৰ পথেৰে চলে, যি পাপময় পৃথিৱীৰ বিৰুদ্ধ। খ্ৰীষ্টানসকলৰ পবিত্ৰতা আৰু অচাপৰ পৃথিৱীৰ অপবিত্ৰ জীৱনৰ বিপৰীত হোৱাৰ বাবে ধাৰণা। পবিত্ৰ শাস্ত্ৰত কৈছে, পোহৰ পৃথিৱীত আহিছে, কিন্তু মানুহে পোহৰৰ সলনি অন্ধকাৰক বেছি ভাল পাইছে। খ্ৰীষ্টানসকল খ্ৰীষ্টৰ পোহৰৰ প্ৰতিনিধিত্ব কৰে। পৃথিৱীৰ লোকৰ পাপ উন্মোচিত হয় বুলিয়েই তেওঁলোকে খ্ৰীষ্টানসকলক ঘিণ কৰে। যেতিয়া কোনো লোকৰ পাপ মুকলি হয়, তেওঁলোকে সেই সত্য সহ্য কৰিব নোৱাৰে। পবিত্ৰ শাস্ত্ৰত কোৱা হৈছে, আমাৰ যুদ্ধ মাংসৰ তেজৰ লগত নহয়, কিন্তু দুষ্ট শক্তিৰ লগত। এই যুদ্ধ কেৱল মানুহৰ সৈতে নহয়, এই ঈশ্বৰ আৰু শয়তানৰ মাজৰ আধ্যাত্মিক সংঘাত। খ্ৰীষ্টানসকল ঈশ্বৰৰ শক্তি থকাৰ বাবে দুষ্ট শক্তিয়ে তেওঁলোকক আঘাত কৰে। খ্ৰীষ্টই কৈছিল, তোমালোকে মোৰ নামেৰে ঘিণ পোৱা হ'বা, কিন্তু যিয়ে একলৈ ধৈৰ্য ধৰিব, এইজন উদ্ধাৰ হ'ব। খ্ৰীষ্টান জীৱনত ধাৰণা হ'ব, কিন্তু যিসকলে সকলো ঈশ্বৰৰ ওপৰত পৰীক্ষা ৰাখে, তেওঁলোক উদ্ধাৰ লাভ কৰিব। এই ধাৰণা খ্ৰীষ্টৰ বাবে সহ্য কৰাতে তাকিৰ পাৰি। শাস্ত্ৰত কোৱা হৈছে, খুচৰ কথা নাক কোৱা লোকৰ বাবে মূৰ্খামি, কিন্তু ঈশ্বৰৰ শক্তি যিসকলে বিশ্বাস কৰে। কুসমাচাৰ তাৰমানে গস্পেল লোকৰ পাপক প্ৰশ্ন কৰে। দুষ্ট লোকসকলেই এই সত্য সহ্য কৰিব নোৱাৰে। খ্ৰীষ্টানসকলৰ অচাকতা আৰু সততা দুষ্ট মনৰ বাবেই অস্থিকাৰক। পবিত্ৰ শাস্ত্ৰত কোৱা হৈছে, তাড়িত লোকসকল ধন্য, স্বৰ্গত তেওঁলোকৰ পুৰস্কাৰ ডাঙৰ। অৰ্থাৎ খ্ৰীষ্টানসকলৰ ওপৰত যিকোনো ধাৰণা ঈশ্বৰৰ পক্ষে থকাৰ চিহ্ন। খ্ৰীষ্টৰ বাবে তাড়িত হ'ব মানে নবীসকলৰ পথত চলা। ঈশ্বৰে সকলো ধাৰণাৰ বাবেই তেওঁলোকক পুৰস্কৃত কৰিব। গতিকে প্ৰভুৰ পুত্ৰখন ভয় নকৰিবা।